অনুৰাধাজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বলকচোন আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ। ৰাতিপুৱাই 6টা বজাতে আমি ৰেডি হ'লোঁ মৃত্যুঞ্জয় মন্দিৰত যাবলৈ। তাৰপাছত আমি নগাঁও বাইপাছ হৈ যাম আমি, কাৰণ মোৰ ঘৰ যিহেতু বেবেজীয়াৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰত যাবৰ কাৰণে বাইপাছ হৈ যাবলৈ সুবিধা হয়, ওচৰ হয় আৰু এই ৰাস্তাটোও খুব ভাল। গতিকে আমি বাইপাছ হৈ গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আমি এতিয়া হাইৱেৰ পৰা সোঁহাতে এতিয়া আমি সোমাই যাম। এয়া সোঁহাতৰ ৰাস্তাটোৰে এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ আমি পামগৈ। প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব, 2 কিলোমিটাৰ 1.5 কিলোমিটাৰমান সোমাই যাব লাগিব। ইয়াতে বহুতকেইটা ৰাস্তা আছে। হাইৱেৰ পৰা সোঁফালে যিটো ৰাস্তাৰে গ'লেও মহামৃত্যুঞ্জয় মন্দিৰ পায়েই। গাঁৱলীয়া ৰাস্তা যদিও ৰাস্তাটো খুব চাফা আৰু বোকা পানী ক'তো নাই, খুব চাফা আৰু ধুনীয়া ৰাস্তা। দূৰৰ পৰা মৃত্যুঞ্জয় মন্দিৰ দেখা পোৱা গৈছে। ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। বাবা তুমি কৃপা কৰিবা, বাবা সকলোকে ভাল কৰিবা। ইয়াত পাৰ্কিঙৰ ব্যৱস্থা আছে, বহুত জেগা আছে পাৰ্কিঙৰ কাৰণে, আৰু পূজাৰ সামগ্ৰী কিনিবৰ কাৰণে বহুত দোকান আছে। আপোনালোকে ইয়াত মহিলা গোটবিলাকে কিছুমান দোকান দিছে পূজাৰ সামগ্ৰীৰ কাৰণে। গতিকে আপোনালোকে ঘৰৰ পৰা পূজাৰ সামগ্ৰী লৈ নাহিলেও ইয়াতে যি মন যায় তাকে কিনিব পাৰিব আৰু শিৱ বাবাৰ চৰণত অৰ্পণ কৰিব পাৰিব। পূজাৰ থালি এখন ল'লোঁ। ইয়াত কল একাশী, গাখীৰ আধা লিটাৰ, তাৰপিছত চাকি 5 গছ, ফুল, বেলপাত আছে, 190 লৈছে। ব'লক এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ, কিন্তু মন্দিৰৰ ভিতৰত যোৱাৰ আগতে চাকি আৰু ধূপ আমি বাহিৰতে দিব লাগিব। ভিতৰত চাকি ধূপ দিবলৈ নিদিয়ে, চাকি ধূপ দিবলৈ বেলেগত জেগা আছে। মন্দিৰৰ চূড়াত মই বাঁহ লৈ আছোঁ ওপৰত। সৰুবোৰ দেখিছেনে? এইবিলাক মোৰ বাঁহ ওপৰত সৰ্পৰ নিচিনা দেখা হৈছে, ফনা মেলি থকা সৰ্পৰ নিচিনা দেখা হৈছে মোৰ বাঁহবিলাক।
মন্দিৰৰ ভিতৰত হোটেল খাবলৈ নিদিয়ে কিন্তু। पनीर বুলি কওঁ।